এণ্টাৰটেইনমেণ্ট আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু মোৰো ভালে আৰু গাইজ সকলোকে হেপী নিউ ইয়াৰ নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু যি নতুন বছৰ হিচাপে কত ফুৰিব যোৱা হোৱা নাই আগতে গৈছিলোঁ 30 তাৰিখে গৈছোঁ বাট মই ভ্লগ নবনালোঁ তো এতিয়া মই নতুন বছৰ মানে চান্দুবি ফেষ্টিভেল চাবৰ কাৰণে যাম আজি তো তাৰে এটা vlog হৈ যাওক নাকি তো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো মোৰ বহুত দিনৰ মূৰত মানে আজি ভিডিও বনালো আৰু ইফালে আমাৰ উকিয়াম প্লেস হৈ আছে পিকনিক গাড়ী আহি আছে এটো মানে পিকনিক খাবলৈ আহিছে গাইস পুৰা মানে তুলি তপলা লৈ ফেলে এনেকে বুৰি বুৰি যাইছো কলে কলে আৰু তাতে আহি আছে তো গৰি চকত আমি গাড়ীত উঠিম তো A few moments later তো গাইস এয়া যে আমাৰ সাগস চান্দুবিত যোৱা ৰাস্তা বুলি ক'লে মানে চাহ গছেৰে আধা ৰাস্তা মানে পৰিপূৰ্ণ তো অসমত চাহ গছ যেহেতু বিখ্যাত তো আপোনালোকেও চাই গৈ থাকক আমিও চাই গৈ আছো এনেকৈ আৰু এইটো আমি আধা ৰাস্তা পালোহি আৰু এয়া আমাৰ লগৰীসকল আৰু আমি মিউজিকত গৈ আছো তো পামগৈ আৰু অকণমান আছে এনেকৈ গৈ আছো আৰু ফাইনালি গাইস আমি গেটৰ সন্মুখত একদম প্ৰৱেশ কৰি দিলো গৈছো ড্ৰেছ কৰিবলৈ এইটো আৰু সৰুকে ঘৰ মানে মেলাত আহি কেনেকুৱা লাগিছে মন্তব্য লিখি যাব পাৰে আৰু এইফালে হৈছে লণ্ডন ব্ৰিজ মানে ধুনীয়াকৈ য়েল্লো কালাৰ দি সজাই পৰাই ৰাখিছে আৰু হোৱা এখন টাইটেনিক হয় এখন ওৱাও ধুনীয়া লাগিছে মানে ইয়াতে চববৰ মানে অসমৰ গৌৰৱময় বস্তু ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এয়া হৈছে এইটো ময়ূৰ মানে আৰু এইটো হৈছে অসমৰ বিখ্যাত কামাখ্যা মন্দিৰ আৰু এয়া হৈছে ভূপেন হাজৰিকাৰ পিকচাৰ বেলেগ কি বনাইছে নেকি One eternity later Hey guys তো আমি ড্ৰেছ পাতি কৰিলে মানে এতিয়া ফটো উঠিব আহিছো আৰু ফটো উঠি আহি আমি আৰু এটা নৃত্য পৰিৱেশন কৰিম আৰু আমাৰ ভিডিওটো দেখাই দিম মোৰ ডেসক্ৰিপচন বক্সত লিংকটো দি দিম আৰু আমি এতিয়া পুৰা মানে ড্ৰেছ পাতি কৰি কেনে এটা নাছিলো আৰু এটা বেলেগ এযোৰ ড্ৰেছ পিন্ধি কেনে আৰু এটা ভিডিও নৃত্য পৰিৱেশন কৰিম তো আমি এতিয়া আৰু এজন নতুন ড্ৰেছ পিন্ধি লৈ কেনে বলক নতুন নৃত্য আৰম্ভ কৰোঁ আৰু এই কৰিছে মঞ্চখন আমি ইয়াতে আছিলো আৰু এফালে আমি তাৰাবাৰী ফালে মানে ফটো উঠিব আহিছো আৰু এই আমাৰ ছোৱালীসকল নাচনি আছে হাই কা এই নামটো কি আছিল হাই জনকি হেপী নিউ ইয়াৰ সবকে আমাৰ ফটো উঠাত ব্যস্ত চবে আৰু এইফালে আমাৰ মঞ্চ আমি এবাৰ ড্ৰেছ কৰিব যাওঁ জলদি জলদি মাতি আছে ময়ো গৈ আছো মানে এসে খক্সি নৃত্য পৰিৱেশন কৰিব ইহঁতে ৰূপমাহান্তে ঐ কাবেৰী হাই দাদা ভালকে নাচ হেল্লো গাইস তো আমি এতিয়া মানে এটা গান নাচিলো ফাৰকান্তি নৃত্য এতিয়া আমি ৰুংটানকা গীত নাচিম ভাল লাগা নহয় মানে আমাৰ কি হ'ল আহি পেলে নাচিব লগা হ'ল ন ড্ৰেছ পাতি কৰি সেইটো কাৰণে মানে ভিডিঅ' বনাব নাপালো তো এতিয়া আমি ৰুংটানকা গান নাচিম আৰু এইফালে ৰিহাৰ্চেল কৰি আছে এইটো পৰা বাইদেউ হেপী নিউ ইয়াৰ পৰা বাইদেউ হেপী নিউ ইয়াৰ ওয়েলকাম তো এতিয়া আমি চেঞ্জিং ৰুমত আছো মানে কাপোৰ চেঞ্জ কৰিলোঁ আৰু আমি এতিয়া নাচিম আৰু অকণমান পিছত আমি চব বস্তু আমি ফুৰিবলৈ যাম যেতিয়া আপোনালোকক দেখাম মেলাৰ আচল বস্তু দেখাই না আমি ইয়াতে নাচা মানে ষ্টেচনৰ ওচৰতে আছো চেঞ্জিং ৰুমত একো মানে
বস্তু আমি দেখাব পৰা নাই যাৱা নাই তো তাত হোৱাৰ পিছত কৰিব চাগে এতিয়া আমি বস্তুবোৰ দেখাম এই যে হিয়া চক্কৰত ব্যস্ত এইটো আছে আমাৰ কল্যাণী হাই কল্যাণী হাই হাউ আৰ ইউ হাই ইয়াতে আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইটো এটা প্ৰগ্ৰাম কৰি উঠিলো একো নাই ফাৰ্ষ্ট ন আমাৰ ফাৰকান্তি নৃত্যটো এবাৰ নেক্সট টাইম আমি ভাল কৰিম আমাৰ অকণমান ভুল হৈছে গাইজ তো ভিডিঅ'টো মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম চাব পাৰিব এইটো আমাৰ ফাৰ্ষ্ট টাইম ন সেনেকৈ ভুল হৈছে আৰু নেক্সট টাইম আমি ভাল কৰিবলৈ চেষ্টা কৰিম এই যে আমাৰ পল্লৱী আৰু এইফালে মানে প্ৰগ্ৰাম চলি আছে তো আমিও অকণমান চাবলৈ আহিলোঁ এই চাওক বহুত মানুহ হৈছে মানে চাবলৈ আহক আপোনালোকেও এই যে আমাৰ সুমিত এতিয়া কেনেকুৱা লাগিছে বঢ়িয়া না আমাৰ নৃত্যটো কেনে হ'ল আমাৰ নৃত্যটো কেতিয়াবা বেয়া হ'ব না তাকেইতো গুড এনজয় আৰু এইফালে মানে সদায় নিচিনাকৈ হাংগামা চলি গ'ল মানে নাচ বাগান তো গাইজ আমি এটা আৰু নৃত্য নাচি উঠিলোঁ এতিয়া আমি ফুৰিবলৈকে যাম ড্ৰেছ পাতি অকণমান সলাই লওঁ যদি লওঁ আৰু নলওঁ যদি এনেকৈ যাম আৰু এতিয়া আইফালে ইয়াতে সি কেনেকুৱা লাগিছে ভাল লাগিছে হাই সঞ্জয় দা হাই এই যে আমাৰ ছোৱালীসকল পুৰা নাচি উঠি মানে ভাগৰ লাগি আছে এই যে আমাৰ মাইনু চুলি তুলি অৱস্থা নাই আমাৰ নাচনৰ মানে ডিছকাছ হৈ আছে কোনখিনি কি হৈছে কোনখিনি কি হোৱা নাই মানে কোনখিনি ভুল হৈছে কোনখিনি ভুল হোৱা নাই এই যে আমাৰ দীপাংকৰ দা কবি কিবা এই যে আমাৰ কি আছে বিবিডল হাই হাই কি খবৰ দে নাই কৰা দেখা পোৱা নাই দে আমাক মানে নাচি বহুতেই ভাল লাগে তো আমি এতিয়া গৈ আছোঁ মেলা চাবলৈ তো বলক এবিধ মেলা চাই আগতে আমাৰ ভাতটো খাই লওঁ মানে ভাত পেটত একো বস্তুৱেই নাই ইয়াতে মানে পিঠা খাম বুলি পিঠাৰ লগত চাহ খাব নাপালেও গাইজ আহিয়ে কিনে মানে নাচিব লগা হ'ল তো তেনেকৈ একো খাব পোৱা নাই এতিয়ালৈকে ঘৰততো এনেই থাকিব নোৱাৰোৱেই মানে আজি যে মানে কি কৰি আছোঁ মই নিজে ক'ব টিকলি এটা হাই কৈ দিছোঁ হাই টিকলি হেপী নিউ ইয়াৰ টিকলি একো নকয় আমি এতিয়া ভাত খাবলৈ গৈ আছোঁ এয়া হৈছে আমাৰ ছোৱালীসকল আগত গৈ আছে ফেদা শব্দটো মই বিৰাট বেয়া পাওঁ আমি ফেদা খাব যোৱা নাই গাইজ আমি ভাত খাবলৈ গৈ আছোঁ এতিয়া বহুত মানে ভোক লাগি আছে मजा आया মানুহ এইটো লাষ্টৰ দিনা মানে মেজিটো লাষ্টৰ দিনা মানে খুৰি জুই জ্বলাই কিনে নাচা হয় সিহঁতে মানে 5 তাৰিখৰ দিনা বহুত ভাল লাগে তো আহি যাওক চবেই মানে চান্দুবি ফেষ্টিভেল চাবৰ কাৰণে আহি যাওক বহুত ভাল লাগে ইয়াতে সিহঁতে চব মুকলি পৰিৱেশ সিহঁতে মানে চাৰে চাৰে বগেজাৰি খাবা यहाँ से गेट আমি বগেজারি ধাবাত খানা খাওয়া যায় আমি এতিয়া ভাত খাই লওঁ তো গাইজ আমি এতিয়া ভাত খাই লৈ আৰু মানে ইয়াতে আহি গ'লো আমি সেইফালে যাই মেলাতে এইটো হৈছে উকি আমাৰ কি আছে ফটো উঠিব আপুনি এই যে অতিথি ঘৰ মানে চান্দুবি ফেষ্টিভেল বুলি লেখা আছে এইটো অতিথি ঘৰ মানে চাহ পানী খোৱা হয় ইয়াতে কি আছে গাড়ীত ল'ব পাৰি আৰু এতিয়া আমি গৈ আছোঁ মেলা চাবলৈ বুলি অভিৰ লগত অভি আৰু বাকীবোৰ আগত গ'ল আৰু আমি এতিয়া গৈ আছোঁ A few moments later. সুমিৰন্দা টপলা টুপুলি हाय এতে কি খালি আমি অঁ বাৰা মাংস খালো নেকি
আৰু মদটো খালি নে বহুত ভাল মানে এতিয়া মেলা চাবলৈ গৈ আছোঁ কাপোৰ চাপোৰ সলাই লৈ আছে আমাৰ খন আগত আৰু অপৰা বাইদেউহঁতে One eternity later. মেলাৰ মানে একো বস্তু বিচাৰি নাপালোঁ অকল মিছালটোৱে বিচাৰি পালোঁ আকৌ মানে হিৰাই দিলে বহুত ভাল লাগিল আপোনালোকে আহক ফেষ্টিভেল চাব চান্দুবি ফেষ্টিভেল তাৰপিছত হীৰা ऐसे हमार तोपेंदा भाई हाय किने लगছে গাহৰি পুৰা খালি আৰু কি খালি পিঠা খালি ঠিক আছে এবাৰ প্ৰণৱ দা মানে চান্দুবি ফেষ্টিভেলত লগ পালো আমি প্ৰণৱ দা হাই হেপী নিউ ইয়াৰ নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু কিবা মাংস চাংস খালে নেকি হয় মাংস খালো ইয়াতে পুৰা গাহৰি হয় খুব ভাল লাগিল টেষ্টি মানে বেছি আছে ঠিক আছে এটা গিফট পালে ন এইটো মানে কি হলে ইয়াৰে দাদা এজনে মোক দিলে আৰু তো ঠিক আছে দাদা থ্যাংক ইউ দাদা ইয়াতে মানে মাংস পুৰা চুপ ফালে দেখিছে মানে ইফালেও মাংস পুৰা হৈছে ইফালেও মাংস পুৰা ইয়াতে মানে চাইমত পায় আৰু ইয়াতে চবে খাৱাত ব্যস্ত মানে ইফালে আৰু ধাবা আছে ৰাভা ধাবা বুলি আপুনি দেখিছে ডাঙৰকৈ লিখা আছে তো আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমি ইয়াতে আছোঁ আমি খালোঁ মাংস পুৰা মই খোৱা নাই মানে মোৰ লগৰবিলাকে খাইছে মাংস পুৰা চান্দুবিত আহিব ইবাৰ নহলে আহবাৰ আহিব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব আৰু যদি ভাল লাগিছে লগতে কমেন্ট কৰি দিব Hey guys, so আজিলৈকে মানে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সিমি এন্টাৰটেইনমেন্ট বুলি আছে আৰু লগতে ভাল লাগিলে কমেন্ট কৰি দিব কমেন্ট কৰি দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব মানে চান্দুবি ফেষ্টিভেল কোনে চাবলৈ আহিছে সেইটো মানে কমেন্ট কৰি যাব তো এই হৈছে আমাৰ ফেষ্টিভেল তো ঘূৰাই দিয়ক একবাৰ আজিলৈকে বাই বাই গাইছ